হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈছিলোঁ আমাৰ আইতাৰ গাটো অকণমান বেয়া, সেইকাৰণে আমি যোৰহাটলৈ আহিছিলোঁ আৰু যোৰহাট মেডিকেলত ইয়াত এনেকৈ সোমালোঁ, দেখিছে নহয়। তাৰপিছত আমি সকলো চিন্তাত পৰি আছোঁ। আমাৰ ঘৰৰ গোটেই সকলো ফেমিলি গোটেইবোৰ বহি আছে, ককা মামী মামা গোটেইবোৰ আমি বহি মেলি এতিয়া চিন্তা কৰিছোঁ যে আইতাৰ অপাৰেশ্যন ৰুমত সোমাই দিছে, চিন্তাটো হ'বই ন। তাৰপিছতে আমাৰ ককাৰো গাটো অকণমান ভাল নহয় কাৰণে আমি আহিলোঁ এতিয়া কিবা এটা খুৱাবলৈ। মা ভাগৰ চুগাৰ হৈ আছে, ককাও আগতে অপাৰেশ্যন কৰি থোৱা, সেইকাৰণে আমি এতিয়া ধুনীয়াকৈ ৰুটি খালোঁ। আৰু আমাৰ মা আমি ৰুটি খাই মেলি হোৱাৰ পিছতে উভতি আহিছোঁ। উভতি আহি মেলি আমি এতিয়া বুক আনিলে আমাৰ অপাৰেশ্যন কৰি মেলি, নাৰ্ছ লগতে আহিছে ধুনীয়াকৈ। তাৰপৰা আমি চব বহি আছোঁ, গাইজ দেখিছে নহয়। আৰু মই এইজনী আৰু তাৰপৰা শেষত ককাহঁত গ'লগৈ, ককা ৰাতি আকৌ থাকিব নোৱাৰে নহয়।